তই ভাল নাপালি কি হয় তলত যা কথা খাওগা এ ভাই কইছে না মঞ্চত যাম ব্যাং বেকলি যাই পড়ি মঞ্চ ভাঙি ফেলাম কামে আমার হে কোনবা নাই এটা আছিল বাদাল মৌসুম নাসাকে তো গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল জিজেস ব্লগ আসাম। তো আগতে নতুন ভিডিওর সৈতে স্বাগতম। তো মানে কি এটা প্রোগ্রাম আছে, আমি প্রোগ্রামটো চাব যাম। আপোনালোক দেখাই আছোঁ কি প্ৰগ্ৰেম, যাই কেনে দেখাই আছোঁ, তেতিয়ালৈ ভিডিঅ'টো চাই দিয়ক। তো গাইজ বৰ্তমান আমি প্ৰগ্ৰেমত আহি পালোঁ। তো কি প্ৰগ্ৰেম আপোনালোক দেখাম, আমাৰ লগত মুকেশো আছে। মুকেশ কি হয় প্রোগ্রামত আইছো র প্ৰগ্ৰেমত মাস্ক চাস্ক মাৰি পুৰা কেনে হৈ হাও যায়। কেনকে চাই আছা আপনি নজর লাগবো তো আমি অলপ তাৰমানে বাহিৰৰ ফালে ওলাই যাম, কিবা এটা কাম আছে। তো জিন্টুৰ চেনেলটো যে আপোনালোকে সাবস্ক্রাইব কৰা নাই, অঁ সাবস্ক্রাইব তো লাগে ভাই। আপোনালোকৰ এটা সাবস্ক্রাইবাৰ বহুত মনটো শান্ত কৰি তোলে। এতিয়া মোৰো এটা কেমেৰা আছে, মই বহুত বকৰ হয়। তো এতিয়া আমি যাই কেনে দেখাই আছোঁ আপোনালোকক। বৰ্তমান আমি ষ্টেজৰ মানে কি শ্ব'ৰ অলপ দূৰত আছোঁ। মানে কি অলপ কিবা এই মুকেশে মানে ভ্লগ ষ্টাৰ্ট কৰাই নাছিল, তো অলপ দূৰত আহি ভ্লগ ষ্টাৰ্ট কৰিলোঁ। মানে কি এতিয়া আৰু বেছি টাইম নাই, অলপমান টাইমৰ পিছতে মানে কি আহি আছে। তো কোন আহি আছে আমাৰ মুকেশে ক'ব, কোন আহি আছে। কোন মানে সকলোৱে চিনি পায়, বুঢ়া স্কচ আহি আছে, এছআৰ কমেডি ক্লাব আহি আছে। আপোনালোকে সকলোৱে চিনি পায় এছআৰ কমেডি ক্লাব আৰু বুঢ়া স্কচ, আৰু লগতে কেইটামান আহিব, মই নামটো নাজানো। আমাৰ মুকেশো শ্ব' কৰিব লগতে আৰু ময়ো আহি আছোঁ ষ্টেজত। চ' গাইজ কাৰোবাক যদি বিয়াৰ ভিডিঅ' বা ফটোগ্ৰাফী লাগে, এই চাইডত আপোনালোকে এখন ফটো দেখিছা, তাতে চব ডিটেইলছ দিয়া আছে। তাতে চাই কিনে আপোনালোকে কণ্টেক্ট কৰিব পাৰা। বিয়াৰ ফটো, ৱেডিং ভিডিঅ' বা কি ৰিচিপশ্যন, কেনেকুৱা ধৰণৰ বস্তু লাগে, অল এভৰিথিং। তো ডিছক্ৰিপশ্যনত লিংকটো দি দিম মই, আৰু কণ্টেক্ট নাম্বাৰ। কেমেৰা তো কি বুলি কয়, মুকেশ ভাই আমাৰ চেনেল আছে এটা, চেনেলটো লিংকটো দি দিম আৰু কণ্টেক্ট নাম্বাৰ দি দিম। তো আপোনালোক যদি প্ৰয়োজন হয় কণ্টেক্ট কৰি ল'ব। নকৰকে নাকপি আকৌ কবি আপোনাক কৈছোঁ, হেডফোন লগাই লওঁ। এতিয়া আমি চৌক লগি যাই তই বিয়া নাপাতা, কি কথা কয় এইগিলা কথা নকয় পিছত বিয়া নাপাতা, পিছত বিয়া খাব কাৰণে বহুত এক্সাইটেড আছোঁ। ভাবি মোৰ বিয়াত এই মোক এটা ছোৱালী এটা চাবি মোৰ বিয়াত কিন্তু ফ্ৰীতে মাৰিব লাগিব ভাড়া। এই কেমেৰা চেপ্টাৰ বাদ দি নাই, এই মোৰ কাৰণে ছোৱালী এটা চাবি। গাইজ যদি কোনোবা ছোৱালী চাই আছে চিংগেল, তো পাৰা আৰু ভাল আছে, পাৰা মানে প্ৰপ'জটো মাৰিকে চাব পাৰা, একচেপ্ট কৰা নকৰিবা, পাৰা কৰিম, চলটো ভাল কিন্তু। কালটো তো গাইজ চিংগেল চাই থাকক, আমি যাই আছোঁ। এই যাওঁ তো গাইজ বৰ্তমান আমাৰ ওচৰত বৰ্তমান এছআৰ ভাই আৰু বুঢ়া স্কচ আহি আছে, আপোনালোক দেখাই আছোঁ। তো গাইজ আমাৰ লগত বৰ্তমান আছে এছআৰ ভাই আৰু বুঢ়া স্কচ ভাই আছে। তো বাংলাদেশ মুকেশ ভাই আছে আমাৰ লগত, ইটো গধূলিপাৰা আছে মোৰ লগত না। এতিয়া বৰ্তমান আহি পেলাই আমাৰ এছআৰ ভাই আৰু স্কচ ভাই। তো ইয়াৰ পিছতে মানে কি অলপ পিছতে শ্ব' কৰিব, তো আপোনালোকে চাব। তো আজি কেনেকুৱা কৰিব ভাই? এ ভাই কৈছে না মঞ্চত যাম ব্যাং বেকলি যাই পড়ি মঞ্চ ভাঙি ফেলাম কামে আমার হে ক্যান্সার বস্তু দেই, তো খাই পেলাম কিন্তু। স্কচ ভাই কি হবে অনুভৱ কেনে? মালতিক চালি আমার ফিলিংস বিলাক কথাই তলত দেখি যায়। স্কচ ভাই তোর ফুল লুকিয়ে দেখা ভাই, অলপ আগত দেখি না নাই তার অলপ কথা কথা ঠিকে আছে। মানে কি মাত্ৰ আজি পুৰা ফালি দিবি স্কচ ভাই, ফালি দিবি পুৰা। তো লগ পাই আছোঁ ষ্টেজত। মাইক पे मार बोलছিল সাথী ও তুই কি হয় কই গেলতে আসা কালকে দেখা দাও और बोतल लगा तो हाथे गुला लगा मोहब्बत की आ तो দিয়ে ন মই আইজক বৰ ধুনীয়া মৰা এটা দেও বডি গুণগুণি ধৰিলো কলম আই লাভ ইউ বুলি দিলো চবকে মৰম আমি এলা বছৰ মৰম দিয়া নাই গোটাই তিন ভিলাই দিছো আৰু মৰমটো বেকৰি তিনটে বজাবে ঘূৰে দিয়ে বাবা মৰমৰ অভাৱত ধৰক দেখা
দেখা দিয়ে আছি খেলতে দিকে চাই রাখতে এক ঘুরি বেরিয়ে যা লাগে দিয়া মাইকটো কষ্ট আৰু বাৰু যিয়ে নহওক এইবাৰ ৰাইজক আমি চুমৰ বনাম দিয়া চুমৰ জিকা লাগে ভোল লাগে ডালত চবকে চুমৰ দিছো লগে গালত আৰু ন তই যি এই পেটলুনটো পিন্ধি আহিছে 8 নম্বৰ আপাটো পেটলুন লাগি 7 নম্বৰ আপাটো হাপেটো মতলে নাকে ও 7 নম্বৰ আপাটো এক্সেল নে ডাবল এক্সেল বাবা ये बिजनेस ডাবল এক্সেল কোথাও এক্সেল হয়ে যায় বলে বাবা তো যে ভাগ করতে ভাইব নিয়া নলবাৰী ভাষাত দুটা এটা ডাইলগ কম যদি ভাল লাগে হাত তালি বজাব যাতে কাহৰ মুখতে মৰে আৰু বেয়া হলি জোতা চেণ্ডেল মাৰিব যাতে আমি ঘৰত যাই নিভে পাৰোঁ এতিয়া ফাৰ্ষ্ট মই মোৰ পৰিচয়টো দি দিওঁ তাৰপিছত স্পষ্টে দিব মই উমেশৰ পুত্ৰ ৰতালৰ ভাজিয়া আমাৰ তাক তুলসী ভক্ত খালবৰীয়া জিলা নলবাৰী চপা বাহুত্তৰ আমাৰ জমত যোৱাৰ ভাই মানুহজনে দেখা লাগি দেখি লাগি না চেষ্টাত কৰিলে পৰা হৈছে বেছি চেষ্টাত দি হেল্ল' বন্ধু চেষ্টা কৰি Dia siapa jadi boy kita jadi মই জানো দে siapa? Kau yang kita gini, দেখা পাচ্ছি কই স্টেশন আছে ও বদলাতে আপিটো তাই বজ্জা দিছে কারণ কি চাবচোন আপোনাৰ কমিব মই হাতে তাইক ক'লো তোমাক মোৰ নষ্ট ভাল লাগছে তাইছত কি কৈছে নে তই কেনা দেখি তো মই তাইছত কি কৈছে নে তই ভাল নাপলি কি হয় তলত যা তই থৌগা Hello, chat. Hello. Recently more semi sampa shooting choli achi semi sampa shooting বুলবুলটা এটা মোক কোৱেশ্চন কৰিছি কি এটা কলৰ দাম যদি 5 টকা হয় দুটা কলৰ দাম কিমান হ'ব ভালকে কথাটো শুনব এটা কলৰ দাম যদি 5 টকা হয় দুটাৰ দাম কিমান হ'ব তাৰ শুনবি তাৰ পিছত মই এনসাৰ দিছো এটা কল 5 টকা দিব একদিন দিব একদিন নিদি ও এটা কলৰ দাম 20 টকা ওই দুটার নাম 40 টাকা একলা 5 টাকা নিমু এঙ্গেল সারি বাবা আমার লাইন হে মনসা পাই হস্তায় গেছি দেন তাতে বলবি মই লাচ্ছি বেড়াতে নো ভাই এটা ঈশ্বর বাবা কোন এবার গিয়া বাবা তোমার কাহিনী এটা কম ভাল পাইব কেনাই বলা তো পিছিয়ে যায় এবার গিয়া মোটা দেখি আমার কাহিনী এটা মাইক কর দিয়ে না তো আকলাই রে বুঝি কাহিনী তো কম ভাল পাই মুদি পিছত দেখি যা আপা আপি কাহিনী কম হা এটা আছিল আপি কেনে করে শুনিলো ভালকে শুনিলো এটা আছিল আপি ভাই ও মোর গাল ফাটরে কয় গাল আপি যদি গাল হয় গম পাইছে না আলকে শুনিলো শুনব নাই এটা আছিল আপি আর নকা যা মই গেইলে করিতে পারি কথা এটা কবা দে এই কি পাম তুমি কষ্ট করে ডাইলগ দিতা কো
আদা খালি নাকেৰি বাৰু যে ন দুটা এটা ডাইলগৰ পিছত গান গাব গানটো আৰু গানটো তাৰ বঢ়িয়া গান ডাইলগ কিতাব নদী পাৰৰ কন্যাবালা তাতে বোলে হুদু আমি ভাই নাচনা চলি পুৱাৰিকে লাইন মানে মানে এই কথাটো কৈছি আৰু আপিৰ ওপৰত লক্ষ্য নাই বুঢ়াৰীকেইটাৰ প্ৰতি লক্ষ্য আৰু কি বেয়া বাবা চাবি কেনেকে নাচবি গিলাত গিলা বহি আছে জবা খুলি মুজা দি কোবাব গম পাবি মই সেইটো তিনি ভাল লাগছিল বগা ইংৰাজী মাৰি আছে এইটো পালাক পিৰিকে চাই আছে নহয় কন্যাক দেখি মা কসম দেখ ও 9টা ডিগ্রি নলবাৰী জাগা দিলে পাৰা নাই ও 121টা মান চুলি বুলি চৰতো যাই কিনতে যাকে ভাল হৈছে তাত তথাপিও বিয়া কৰা জোচ কমাই নাই বিৰাট কাষতে আছে একবাৰ কৈছিলি না জোতা খুলি নিজৰ দিব ভালকে থাকে ন ইমানে নিমাতি কইনে হৈছে হেল্ল' ডাইলগ এটা ডাইলগ কম নহয় তই কবি গছৰ আগত কাউৰীৰ বাহাত উলিয়ে কণী পাৰে গছৰ আগত কাউৰীৰ বাহাত উলিয়ে কণী পাৰে চেনি খোৱা বোৱাৰী বাহানে ফেচবুকত লাইন মাৰে আৰু একবাৰ কমুৰ পিন্ধে গৈছে আৰু একবাৰ ভালকে আৰু গছৰ আগত কাউৰীৰ বাহাত উলিয়ে কণী পাৰে গছৰ আগত কাউৰীৰ বাহাত উলিয়ে কণী পাৰে চেনি খোৱা বোৱাৰী বাহানে ফেচবুকত লাইন মাৰে কি ভাবিব পাৰা নাই পুতটা লাইক পাতা কিছু তো যিয়ে নহওক কলজা ভাঙনিয়াত আমাৰ লগত আৰু সদস্য আছে 4জন মান তো আমাৰ মানে দেখা কাৰণে ফুল কুমলীয়া আপাহা কিন্তু তেওঁৰ কেৰেক্টাৰটো হিজৰাকত মল্লি নাহাকিয়া দেখাত বেয়া লাগছিল মালটো ভালে লাগছিল মাত নাচাগে গোটাই ও কুলির না কুকু কাউরির না তো গাইজ আপোনালোকে শ্ব'টো চালে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি মানে কি ঘৰত যাই আছোঁ মানে কি অলপ দেৰি হ'ল ঠাণ্ডা মিহিকে ঘৰত যাই আছোঁ ত' যাই কেনে কৈছোঁ আপোনালোকক তো চাই দিয়ক তো গাইজ জাষ্ট আহি পালোঁ বহুত ঠাণ্ডা তাৰমানে তো লগগিলা গ'ল মানে কি শ্ব'টো বহুত দেৰিকৈ হৈ গ'ল হ'লে আহাটো দেৰি হ'ল না সিহঁতৰ সেইকাৰণে আৰু তো দেৰি হৈ গ'ল বহুত এতিয়া মানে কি ঘৰ আহি পালোঁ তো যোনে যোনে ভিডিঅ'টো চাই আছা ভাল লাগছে যদি কবি আৰু তো মানে কি ভিডিঅ'টো মানে অলপ বেছি ফানি কৰিব চালোঁ কিন্তু বেছি ফানি নহ'ল তো যিখিনি দিছোঁ ভিডিঅ'ত আপোনালোকে চাইছে যদি ভাল লাগিছে লাইকটো কৰি দিব তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই জয় অসম।